গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছো সমূহ টাইমেটৰ দৰ্শকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য নিযুক্তি সম্পূৰ্ণ নিকা আৰু স্বচ্ছ হবৰ বাবে 2 ঘণ্টা কি 20 ঘণ্টা পৰ্যন্ত ইন্টাৰনেট কৰ্তন হ'ব পাৰে ৰাজ্যত আৰু এই মন্তব্য কৰিলে কিয়নো 2 ঘণ্টা ইন্টাৰনেট কৰ্তন কৰা সন্দৰ্ভত যিসমূহ বিভিন্ন ধৰণৰ বিতৰ্ক হৈছিল তাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তিৰ বাবে প্ৰয়োজনত 24 ঘণ্টাও হ'ব ইন্টাৰনেট কৰ্তন দৰিদ্ৰই যাতে চাকৰি নিকাভাৱে লাভ কৰে তাৰ বাবে প্ৰয়োজনত সম্পূৰ্ণ এদিনো আনকি কৰ্তন কৰা হ'ব ইন্টাৰনেট বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ 2 ঘণ্টা কৰিছো অহাবাৰ 20 ঘণ্টা ইন্টাৰনেট কৰ্তন কৰিম দুখীয়া লৰা ছোৱালীৰ স্বাৰ্থত 20 ঘণ্টা ইন্টাৰনেট কৰ্তন কৰিবলৈও এক মুহূৰ্ত চিন্তা নকৰো বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তিক লৈ সমালোচনা কৰা সকলক প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমত 2 ঘণ্টা ইন্টাৰনেট বন্ধ হলে ভূমিকম্প আহিব নেকি বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ সিনেমা হলত 3 ঘণ্টা থাকিলে ইন্টাৰনেট খোলা থাকে নেকি বুলিও প্ৰশ্ন কৰিলে আনকি হিমন্ত বিশ্ব শৰ্মাই নিকা নিযুক্তিৰ বাবে প্ৰয়োজনত 24 ঘণ্টাও হ'ব ইন্টাৰনেট কৰ্তন আৰু দৰিদ্ৰই যাতে চাকৰি নিকাভাৱে লাভ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনত সম্পূৰ্ণ এদিন কৰ্তন কৰিম ইন্টাৰনেট এইবাৰ 2 ঘণ্টা কৰিছো অহাবাৰ 20 ঘণ্টা ইন্টাৰনেট কৰ্তন কৰিম বুলি আনকি মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই যেহেতুকে সমালোচনা হৈছিল ইন্টাৰনেট কৰ্তন ক্ষেত্ৰত সেই ইন্টাৰনেট কৰ্তনৰ ক্ষেত্ৰত হোৱা সমালোচনাৰ বাবে এয়া প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ক'লে যে নিযুক্তি যাতে সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা হয় তাৰ বাবে এনে ধৰণৰ ব্যৱস্থা সম্পূৰ্ণভাৱে গ্ৰহণ কৰা হ'ব নিযুক্তিক লৈ সমালোচনা কৰা সকলক প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিলে দৰিদ্ৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে সম্পূৰ্ণ নিকাভাৱে চাকৰি লাভ কৰিব পাৰে তাৰ বাবে 2 ঘণ্টা কি 24 ঘণ্টা অথবা 20 ঘণ্টা কৰ্তন কৰা হ'ব ইন্টাৰনেট 2 ঘণ্টা অসমত ইন্টাৰনেট বন্ধ হলে ভূমিকম্প আহি যায় নেকি বুলিও প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি এই মন্তব্য সেই মন্তব্য আমাৰ সৈতে বৰ্তমান আছে টাইমেটৰ প্ৰতিজন দৰ্শকক কোনে কোনে সেই মন্তব্য দেখুৱাই লৈছো যে প্ৰশ্ন হয় আমি নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিব খুজিছো আপোনালোকে বাধা কিয় দিয়ে ইন্টাৰনেট যদি 2 ঘণ্টা বন্ধ হৈ থাকে তাৰ কাৰণে কি সমাজখন নোহোৱা হৈ যাব নেকি অসমত কি ভূমিকম্প আহিব নেকি 2 ঘণ্টা নিযুক্তি 2 ঘণ্টা নোহোৱা হৈ থাকিলে কিছুমানে কয় মোক ইউপিএসসিৰ ক্লাছ আছিলে মোৰ 2 ঘণ্টা অমুক নহলে অমুক হয় বাবা সিনেমা হলত যেতিয়া 3 ঘণ্টা আমি সিনেমা চাই থাকো তেতিয়া কি ইন্টাৰনেট খোলা থাকে নেকি আমি যেতিয়া এতিয়া ইন্ডিয়া সাউথ আফ্ৰিকাৰ টিকেটৰ কাৰণে 1 তাৰিখে খেলা হ'ব টিকেটৰ কাৰণে কৈ আছে হেতু সময়ত কি আমি ইন্টাৰনেট খোলা থাকিম নেকি অসমৰ দুখীয়া লৰা ছোৱালীৰ কাৰণে আমাৰ সাংবাদিকসকলে অলপ শুনিব লাগে যে অসমৰ দুখীয়া লৰা ছোৱালীৰ কাৰণে যদি এটা দিনো ইন্টাৰনেট বন্ধ কৰিব লাগে মই কৰিম সেই কথা মই আজি আকৌ এবাৰ ইয়াতে কৈছো মই আকৌ এবাৰ আমাৰ সাংবাদিকসকলে মাজে মাজে লিখি থাকে তেওঁলোকক মই আজি আকৌ এবাৰ কৈছো এবাৰ 2 ঘণ্টা কৰিলো অহাবাৰ 20 ঘণ্টা কৰিম যদি অসমৰ কি দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত হয় দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত যেতিয়া মানুহে কাম কৰে সন্মুখত যিমান বাধা থাকে সেই বাধা আঁতৰাই খোজ কৰাৰ শক্তি মানুহে নাপায় মানুহক নেদেখা জনে দিয়ে আৰু সেই শক্তিৰে মই আকৌ এবাৰ আমাৰ সাংবাদিকসকলক কৈছো যে যদি প্ৰয়োজন হয় 20 ঘণ্টাও আমি ইন্টাৰনেট বন্ধ কৰিম যদি অসমৰ দুখীয়া লৰা ছোৱালীৰ কাৰণে প্ৰয়োজন হয় মোৰ কাৰণে প্ৰয়োজন হলে 1 মিনিটো বন্ধ নকৰো মুখ্য সচিবৰ কাৰণে প্ৰয়োজন হলে আধা মিনিটো বন্ধ নকৰো আমাৰ মন্ত্ৰী সভাৰ সদস্যৰ কাৰণে প্ৰয়োজন হলে 45 সেকেন্ডো বন্ধ নকৰো কিন্তু যেতিয়া অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত লোকৰ বাবে প্ৰয়োজন হয় 20 ঘণ্টাও ইন্টাৰনেট বন্ধৰ কাৰণে আমি এক মুহূৰ্তও চিন্তা নকৰো সেই কথা মই আজি আকৌ এবাৰ
যিসকলে সমালোচনা কৰে তেওঁলোকক মই জনাই দিব খুজিছো